Davidur bhai. Hello, namaskar, welcome back to my YouTube channel. আৰু আজি আমি এটা ধুনীয়া বঢ়িয়া জেগাত গৈ আছো আৰু কোলে গৈ আছো আপোনালোকে গম পাই যাব এতিয়া নকম বাৰু আপোনালোকে ভিডিঅ'টো চাই থকা গম পাই যাব আৰু মোৰ লগত আছে এজন হল তুমন আৰু এফালে বহি আছে এজন হল পুলিন আৰু তোমাৰ নামটো কৈ দিয়া মৰম দাস মৰম দাস আৰু আমাৰ এফালে আছে সফিক হাই এটা কৈ দিয়া আৰু এতিয়া আমি গৈ থাকো বলক খাই তেতিয়া সেই বিহালী হাই ছেকেণ্ডাৰী পাই গ'লোহি আৰু বেছি নাই মানে আধা কিলোমিটাৰমান আছে এইফালে দুজন আছে লগত আৰু দুজন গৈ আছে আগত সেইটো চাই থাকক এয়াই বিহালী হাই ছেকেণ্ডাৰী পাই গ'লোহি পুলিন লাষ্ট লাগিছে বে যাবলৈ গাইছ এতিয়া আমি আছো বিহালী হাই ছেকেণ্ডাৰীৰ ভিতৰত এয়া আপোনালোকে দেখিছে এয়া মানে পাছাপ কৰিব আহিছিলোঁ আৰু গোটেইকেইটাই মানে পাছাপ কৰিব আহিছিলোঁ আৰু এতিয়া আমি ইয়াত অলপমান কাম আছে অলপমান কাম কৰিলে আমি গৈ আছোঁ ভিডিঅ'টো চাই থাকোঁ আৰু এতিয়া আমি গৈ আছোঁ এতিয়া আমি ইয়াতে অলপ বহিছোঁ গাইছ এতিয়া আমি বিহালী হাই ছেকেণ্ডাৰীৰ পৰা ওলাই আহিলোঁ আৰু ওলাই আহি এতিয়া আমি গৈ আছোঁ গাংমুথান ব্লক আৰু মোৰ লগৰ গাড়ী আহি আছে ফাইনেলি গাইছ গাংমুথান আহি পাই গ'লোহি আৰু আধা কিলোমিটাৰ নাই মানে আমি দেখিয়ে আছোঁ কেমেৰাত আহিছে নাই নাজানো দেখিয়ে আছোঁ শংকৰদেৱে 1516 চনত বৰদুৱাৰ থানৰ পৰা আহি বিহালী গাংমুথানখন প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গাংমুথানত থকা অৱস্থাত পাৱে পৰি হৰি কৰোঁ কাকতি নামৰ এটি বৰগীত ৰচনা কৰিছিল আৰু গাংমুথানখন হ'ল শংকৰদেৱৰ দ্বিতীয় লীলা ক্ষেত্ৰ লক্ষীনাথ বেজবৰুৱাৰ মতে গাংমুথানতে শংকৰদেৱৰ 3জন পুত্ৰ জন্ম হৈছিল মই যিমানখিনি জানো আপোনালোকক সেইখিনি ক'লোঁ আৰু বাকীখিনি মই ভালদৰে নাজানো আৰু যদি মোৰ কোৱা ভুল হৈছে মাফ কৰিব হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে আৰু এতিয়া আমি গৈ আছোঁ সেইখন দিছে এখন পাৰ্কলৈ গৈ আছোঁ গাইছ ভিডিঅ'টো চাই থাকক একদম মজা এটা ভিউ দেখাই আছোঁ আপোনালোকক ওচৰৰ পৰা গৈ ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব দেই এতিয়া আমি গৈ আছোঁ পাৰ্কৰ ভিতৰলৈ সোমাই আৰু আপোনালোকক এটা ধুনীয়া ভিউ দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু যে এই পুখুৰীটো যে দেখিছে এই পুখুৰীটো হ'ল শংকৰদেৱে গা ধোৱা পুখুৰী হয় আৰু এতিয়ালৈকে পুখুৰীটো চাওক না কাৰণ চাফ চিকুণ হৈ আছে আৰু আগলৈ গৈ আছোঁ বলক আগলৈ দেখাই আছোঁ
ফাইনেলি গাইছ আহি পাই গ'লো একদম এটা বঢ়িয়া ভিউ আৰু ভিউ পইণ্টটো চাই লওক না কি মজা লাগিছে একদম চাওক ৱা ৱা কেনেকুৱা লাগিছে এই ভিউ পইণ্টটোত আহি তোমালোকৰ একদম মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা আৰু এতিয়া এটা বঢ়িয়া চিনেমেটিক শ্বট চাই লওক গাইছ চাওক না কিমান তল একদম এইফালে আমি বালিত নামি আহিলোঁ এখন হ'ল এইফালে ব্ৰহ্মপুত্ৰ আৰু এইফালে হ'ল এখন প্ৰাগ আৰু এইফালে চাওক না কিমান ওখ একদম আৰু এতিয়া আমি গৈ আছোঁ তললৈ গৈ আছোঁ অলপ উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে আমাৰ লগৰটোৱে কি কৰিছে দেখিছে নাই একদম গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে এয়া দেখিছে ফোনত কথা পাতি আছে এয়া ফোনত কথা পাতিছে গাৰ্লফ্ৰেণ্ডৰ লগত এনে ধেমালি কৰিছোঁ দেই বেয়া নহ'ব এনেই ধেমালি কৰিছোঁ লগৰৰ লগত কথা পাতি আছে আমি এতিয়া গৈ আছোঁ এনেই বালিয়ে অলপ ঘূৰিবলৈ গৈ আছোঁ এয়া বালি দেখিছে গোটেই একদম চবফালে বালিয়ে বালি আৰু এইফালে আছে মহৰ খুটি আমাক বেক কেমেৰা দেখাই আছোঁ ৰখিব এই আঙুলটো পোনে পোনে দেখিছে এইফালে আছে মহৰ খুটি মই জুম কৰি দেখাই আছোঁ ৰখিব এইয়া হ'ল মহৰ খুটি আৰু সেইখন হ'ল পাৰ্কখন আমি যোনখন এতিয়া আহিছোঁ সেইখন হ'ল পাৰ্কখন গ'লে পাৰ হৈ যাব এই নদী পাৰ নহয় দুটা পিনি আহিছোঁ নহয় ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব থেংক ইউ আৰু আজিলৈ দিছোঁ বাই বাই